হাই হেল্ল' নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি মানে হ'ব গৈ আছে বহুত ভয়ংকৰ মানে চেলেঞ্জ এটা হ'ব গৈ আছে। আজি আপোনালোকক ভাবিলোঁ যে নতুনকৈ মানে কি ভিডিঅ' দি দিওঁ, মানে যাত ভিডিঅ' আহি থাকিব মোৰ ইউটিউব চেনেলত আপোনালোকে চাব, মৰম চেনেল দিব। আৰু যদি মোৰ চেনেলটি যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি কিনে অল কৈ দিয়ক ঘণ্টি বটনটো। তো নতুন ভিডিঅ' দিবলৈ এতিয়া একদম ৰেগুলাৰ দিম বুলি ভাবিছোঁ ভিডিঅ'। তো আগলৈ চাই থাকক কি কৰিম দিয়া। তো এতিয়া মানে চেলেঞ্জ হ'ব গৈ আছে। কিহৰ চেলেঞ্জ আপোনালোকে অলপ সময় পাছতে গম পাব। তো আৰু বাকী মানুহৰ লগকে বলক। তো এইফালে চাই থাকক, এইফালে আমাৰ চুনু বেটা শুই আছে, এইফালে বেটা পূৰা ধুনীয়াকৈ শুই আছে। এইফালে আমাৰ বহি আছে। মা কৈ দিয়ক কিবা এটা কৈ দিয়ক। ক আজি কি হ'ব গৈছে কৈ দিয়ক। চেলেঞ্জটো একদম কেনেকুৱা ধামাকা হ'ব দিয়া। আজি বৰ ধুনীয়া নতুন ভিডিঅ' এটা পাবলৈ হাঁহি মানে চেলেঞ্জটো এনেকুৱা জমনি। তো মানে মা মানে হাঁহি উঠি গৈছে, মানে চেলেঞ্জটো মানে জমনি হ'ব গৈছে। তো মানে কি বুলি ক'ম আৰু এতিয়া চেলেঞ্জটো মানে যোনে হাৰে ন সি মানে বহুত বেলেগ মানে পানিছমেণ্ট পাব, মানে ভয়ংকৰ পানিছমেণ্ট। মানে এইটো জমনি হাঁহিব, মানে অকণমান হাঁহি উঠিব পাৰে। তো সেইকাৰণে মা মানে আগতীয়াকৈ হাঁহি উঠি গৈছে। তো মা এতিয়া মই সেইটো কৈ লওঁগৈ। কুন্দুলি, জলকীয়া আৰু এতিয়া কেঁচা আলু খালি থাকিবই লাগিব দেই, ডাইৰেক্ট কথা। তো এতিয়া আৰু মই গৈ লওঁ কিবা এটা কাটোঁগৈ। তো চাই থওক কেঁকা এটা। তো এইফালে সোণগুটি চপাই আনিছে আৰু যাওঁ ৰ'ব এদিনকৈ পঠালে আমাকে এফালে চাই দিয়ক। ক এই মজা আমাৰ হিৰো ভাই ককাই। এইফালে সোণগুটি নহয়, এইফালে কি এইটো কি বুলি কয় মা, ৰ'দাইল। এই থকা লাগিছে আৰু দেখিছে পাপাই মানে ঘৰত থাকোঁতে মানে এইখিনি খৰি চৰি কাটি দিলে, এইখিনি শুকালে, এতিয়া নিব লাগিব আৰু জপিয়াই কিনে। আৰু এইফালে আমাৰ অমিতা লাগিছে, অমিতা দেখিছে, অমিতা। তো এইফালে আমি এতিয়া আৰু এইফালে কেনেকৈ মই ৰং মাৰি থৈছোঁ, মানে এইখিনি কেনে লাগিছে ক'ব দেই, একদম লাইক এটা কৰি দিব। এই তাৰপিছত মই এইফালে আহিছোঁ কাৰণ এইফালে এতিয়া কলগছ মানে এটা কাটিব লাগিব, মানে যে এজোপা মানে কাটিম কলগছ। সেইফালে কল লাগিছে দেখিছে, কল। তো কোনকেইটা আনিম, সেইকেইটা আনিম। মায়ে দা চা লৈ একদম ৰেডি আৰু মোক কটা বোৱা কাটি কিনে এতিয়া এইফালে কলো লাগিছে আৰু দুদিনমান হ'লে পকিব। ৱাও কিয়া বাত হে। তো এইফালে কলগছটো কাটি লওঁ, তো জল্দি কাটি লওঁ। তো এতিয়া এখন দা চেক কাটিম, মানে এতিয়া মই এদিকে পাৰ হৈ কিনে গৈ লওঁ। তো মায়ে ভিডিঅ' কৰি আছে। কোনটো কাটিম, সৰুকেইটা এটা কাটি দিলে। এইকেইটা এই সৰুকেইটা এইটা এই সৰু পোৱালি এটা নহয়, এটা নোলাব, এটা কাটিম ওলাব। এয়া কলগছ কাটি দিলোঁ। কলগছ এতিয়া আৰু হেৰি কৰিব লাগিব, ইমান দীঘলকৈ নালাগে। তো এইটো মানে কাটি দিম। এইফালে আমাৰ লম্বুদা কেমেৰা ধৰি দিছে, মায়ে নোৱাৰিছে ন। আমাৰ লম্বুদা আহি গ'ল। বেছিকৈ নাখাবি, নোৱাৰি। আজি কি হ'বলৈ ওলাইছে বাৰু? চালা এইফালে কল পচলা কাটিছোঁ। তো মানে এই কল পচলাটো মানে বনাই কিনে নাখাওঁ, এইটো মানে কেঁচাকৈ খাব লাগিব কৈ দিছোঁ আৰু। এতিয়া এইটো বস্তুটো যে আপোনালোকক দেখাম এতিয়া। এই বস্তুটো কেঁচাকৈ খাব লাগিব মানে। তো এইটো কেঁচাকৈ খাম, যোনে হাৰে সি খাব লাগিব। তো এইফালে আগলৈ ভিডিঅ'টো চাই থাকক বলক, মজা হ'ব গৈ আছে। তো এইফালে দেখিছে, এইফালে কাটি দিলোঁ। সেই প্ৰথমডাল নহ'ল, মানে এডাল কাটি দিছোঁ। তো বলক বাকীডোখৰ দেখাই গৈ আছোঁ। পাৰ্টনাৰ তোৰ চেহেৰা দেখাই দে আকৌ, সেনে নকবি আকৌ। তো পাৰ্টনাৰ হাই এটা দি দিয়ে আকৌ ভালকৈ। হেল্ল'। আকৌ এইফালে আনিছে এইখিনি, কি আনিছে আৰু এইখিনি কিন্তু বনাব নোৱাৰে আকৌ দেই। তাৰপিছত এইফালে আমাৰ পোৱালি এইফালে কলপাতো লৈ আনিলে। তো পাৰ্টনাৰ বহি আছ। এইফালে বনাই আছে কি চাওঁ দেই, এইফালে বনাই আছে আণ্ডাকেইটা দেখিছে। তো এইফালে দেখিছে আণ্ডাখিনি বনি আছে। তো আপোনালোকে গম পালেই কণী চেলেঞ্জ হ'ব গৈ আছে। ফাইনেলি গাইজ মানে চেলেঞ্জটো হ'বলৈ গৈ আছে। তো এতিয়া একদম ডাইৰেক্ট চেলেঞ্জটোকে দেখাংগৈ আৰু বেছি সময় নকওঁ, ৰখি দিব পৰা নাই মানে মই দেখি কিনে যে। তো এইফালে ৰেডি হৈ যায় চেলেঞ্জ কৰা মানুহকেইটা। আৰু আমাৰ পাৰ্টনাৰ পটলজি, মানে মৰমতে পটলজি মানুহ, এনেই নামটো ৰিয়েল নামটো ফুকনজ্যোতি। তো এইফালে ফুকনজ্যোতি বহি আছে, এইফালে আমাৰ মা, এইফালে আমাৰ ভাবিজি। নমস্কাৰ সকলোকে নমস্কাৰ থাকিল। আৰু চেলেঞ্জটোৰ কাৰণে আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালোঁ। ৱাও এইফালে আছে আণ্ডা, এফালে নাই যে।
এইটো কি হ'ল তো এইফালে কি আছে আৰু মই নাজানিছোঁ আৰু কি মুঠতে এইফালে নিমখ শুনো তো এইফালে লাই শাক কিবা কিবি মুঠতে আছে আপোনালোকক এইফালে চিনাকি কৰাই দিছোঁ আমাৰ মহাশয় তলক্ষ্য মৰাণ এইফালে পানী আনিলে মানে লাগি দিব পাৰে ন তো এইফালে মই চেলেঞ্জটো আগতীয়াকৈ মানে ৰুল কেইটা কৈ দিওঁ দেই 2 মিনিট সময় দিয়া যাব যোনে 2 মিনিটত নিজে গুচাই কিনে বেছিকৈ কণী খাব সি মানে হেৰি জিকিব মানে ফাৰ্ষ্ট ছেকেণ্ডটো থাকিব আৰু যোনে হাৰে সি মানে এইটো কেঁচা আলু আৰু জলকীয়া এটা আৰু কল পচলা এই 3টা বস্তু খাব লাগিব অ'কে তো এতিয়া চেলেঞ্জটোৰ কাৰণে ৰেডি চিঞৰ কিনে ক ৰেডি ভালকৈ মুখে ক ৰেডি বুলি ক ৰেডি আচ্ছা এইফালে চিচা গিলাচো আনিছে তো ময়ো ৰেডি হৈ গ'লোঁ তো এফালে এতিয়া মানে চেলেঞ্জটো হ'বলৈ গৈ আছে তো চাই থাকক তো ব'লক ডাইৰেক্ট চেলেঞ্জতে লগ পাই আছোঁ মানে বহিমগৈ আৰু আসন গ্ৰহণ কৰিম তো পাৰ্টনাৰ বহা এইফালে মায়ে মানে সঁচা কথা ক'ব গ'লে আমি 3টা চেলেঞ্জ কৰিম অকল ফাৰ্ষ্ট আৰু ছেকেণ্ড থাকিব থাৰ্ডটো নহ'ব তো এইফালে আমাৰ মায়ে মানে মোক আমাৰ চাহাৰা মানে তো এইফালে এতিয়া পানী দিয়কচোন গানত পানী দিয়ক তো ৰেডি কৰ সদি থ এতিয়া ইমান ভাল হয় খাকুৰি উৰে পাগল লাউৰাত তুজে অকলে খাবলৈ লৈছে তো এইফালে চাওক কথা দুটামান কৈ লওঁ মানে ভিডিঅ'টো এইটো চেলেঞ্জটো কৰাৰ আগত তো কি হ'ল এতিয়া এইখিনি কণী অ'কে গুচাই কিনে খাম 2 মিনিট সময় থাকিব মোবাইল লৈ পেলাই থ তো পানী খোৱা খুই নাই কণীখিনি খাব লাগিব তাৰপিছত চেলেঞ্জ জিকাৰ পিছতে আৰু নিজৰ হিচাপটো নিজে ধৰিবাই ডাইৰেক্ট কথা অ'কে এইফালে মোবাইলটোত এইটো টাইম থাকিব 2 মিনিট সময় থাকিব ৰুক এইখিনি চেলেঞ্জ ৰেডি 1 2 3 go start Ini dah. Betul tak? Apa pun ini kain bisa kita habis. Boleh aja. Ini apa? Coba lagi, coba mau. Ya, ini. Mungkin dah, Bol. Kita Bol. Boleh lagi, Bol. Salam. Halo. उम्र सारी zoom ya boleh zoom deh stop mau digilong nah mau digilong mau binor long mau man buat ada hedo dudak bro ada hedo dudak hai sini dah kok oh fast thai bo kole dalam mau digilong do finally guys ebale usula এইখিনি কিটা খাব বুঝলা ৰ এটা চেলেঞ্জ ওভাৰ খালো লাগিলে তো ফাইনালি গাইস মানে মই জিকিলো মই মানে 2 মিনিটত আপোনাৰ 4টা কণী খালো হিয়তে 3টা খালে 2 মিনিটত তো মই জিকি গলো এটা হেতি দুটাই মানে কি কৰিব লাগিব এতিয়া এইকেইটা খাব লাগিব ওকে হেতু কণীটো খাই লওক বা একো নাই কেছ নাই কিন্তু হেতি এতিয়া এইখিনি খাই লওক তাৰপিছত বাকি কণী খাই কি খাই থাকিব ওকে মই জিকি গলো मजा आया খাবই লাগিব সেকেন্ড করতে দুটা খাব লাগিব দিয়া তো এফালে দেখা থাকে উছলে আসলে তো এফালে কণীটো তো কেমেৰামেনক এডোখৰ দি দিং দেই এইটো খা নহলে মুখো লাগি পায় ন তো কেমেৰামেন ল তো কাৰণে গুচাই দিলং থেংক ইউ ভিডিঅ' কাৰণে এতিয়া মই কৰিম নহয় মা আপুনি নো টেনশ্যন এতিয়া কণীখিনি এক্সট্ৰাকে কৈ দিলোঁ তো এফালে এতিয়া পাৰ্টনাৰ লাগিলে পানী খালো জলকীয়া দাদা saya lah kain no খাবই লাগিব খা বক
এইবোৰ নহয় এইটো মই বিয়া খালো চেলেঞ্জ বুলি কৈছে হেলা কৰি নিদিবি দেই এইটো খা প্ৰথমে এইটো চাবি দেই প্ৰথমে তই খা মই কেলে খাম গো মই জিকি লওঁ গো এইটো চেলেঞ্জ আকৌ গোট মা গোট পটল প্ৰথম খা জলদি খা খা নাখাবি গোটেইখিনি পটলা খাই যে থেংক ইউ ই খালে অঁ 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 मजा आया অঁ আমাৰ খালে মায়ে নো এনে খাইছে আলু লওক খা অঁ অঁ আৰু ডোখৰ খা হৈ গ'ল হ'ব এই বৌ আলু খাওক খাব লাগিব এইবোৰ চিটিং নহয় আলু খাওক ইমিন দেখুৱাই নহয় ভালকৈ খাওক নহয় মই সেইবোৰ নাজানো ভালকৈ খাওক নিমখ অঁ গেলি ন আলু অঁ আলু ভালকৈ খাওক অঁ মা আপুনি এনেই খাই আছে মায়ে বেচে এনেই চাহাৰা তই এফালে এতিয়া জলকীয়া খা এতিয়া জলকীয়াটো আছে বাকী লাষ্ট মানে পানিছমেণ্ট অকল জলকীয়াটো আছে জলকীয়া খা অঁ গুড এফালে আমাৰ এই চেলেঞ্জৰ মানে পানিছমেণ্ট নিজে হেৰি কৰি ল'লে আমাৰ বৌয়ে খাইছে আৰু ডোখৰ অঁ মই জিকি গ'লোঁ মই গৈ গ'লোঁ তই মই খাই চাওঁ দেই এইটো পিঁয়াজৰ মই পিঁয়াজৰ খাই চাওঁ তই পিঁয়াজৰ খাং আৰু দেই এইটো খাই চাওঁ এনেকৈ নহয় এনেকৈ ভাল ৰখা মই চেলেঞ্জ জিকা মানুহ ভাই মই সেইটো খাব নোৱাৰি মই চেলেঞ্জ জিকা মানুহ তই এফালে ভাল লাগিলে গেমটো খেলি চেলেঞ্জটো খেলি তই এফালে কণী আৰু বাকী আছে নাই বাকী এইফালে কণী বাকী আছে এইকেইটা কণীকেইটা খাই লওঁ তো ভাল লাগিলে তো চেলেঞ্জটো এইটোৱে আছিলে নমা আৰু আহিব লগা চেলেঞ্জটো কি ভাল নহয় এইটো এনেই 200 টকা খৰচ কৰিলোঁ পইচাটো মাও গ'ল কেনেকুৱা লাগিলে কৈ দিয়ক লাষ্টত কৈ দিয়ক ভাল লাগিলে আজি পচলা খাই দিলোঁ দেই জলকীয়া খালোঁ এফালে চাওক অকল কণীটো কণী গুচত ব্যস্ত পুইছে পুৰা পুইছে মই ক'ব নোৱাৰা হৈ গৈছোঁ মই কণী খালোঁ দেই এইফালে আৰু এইটো ভাল লাগিলে সেইটো ক কেঁচা কিয় এই মজা আমাৰ পোৱালি কেমেৰামেন আছিলে এই চেলেঞ্জ নকৰিলে বাৰু মা কেনেকুৱা লাগিলে এনেই চেলেঞ্জটো কওকচোন মোৰ আজি 200 টকা এটা লছ হ'ল সেইকাৰণে মোৰ বেয়া লাগিলে কাঁহীখনত সম্পূৰ্ণ বস্তুখিনি থাকি গ'ল সেইটো হয় আচলতে মই যদি হৰা হ'লে নহয় মই গোটেইখিনি খালোঁ হ'লে দেই ডাইৰেক্ট কথা মই এতিয়া জিকিলোঁ তেতিয়া মই কেলৈ খাম আকৌ মই চেলেঞ্জটো মই এইটো পানিছমেণ্টটো মই নিজে নলওঁ ন মই জিকিলোঁ গৈ তো এতিয়া তাকে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম এতিয়া নে কি তো লাষ্ট এবাৰ কৈ দিয়ক সকলোৱে কেনেকুৱা লাগিলে চেলেঞ্জটো মজা ন আৰু আহিব লগা চেলেঞ্জটো আটকো ধামাকা হ'বনে এ মজা অকল আজি চেলেঞ্জটো এইটোৱে আছিলে কণীৰ চেলেঞ্জ তো যদি হাৰে এইখিনি দেখিলে নহয় আপোনালোকক কি দেখালোঁ তো ভাল লাগিলে চেলেঞ্জটো কৰি মই জিকি গ'লোঁ ৱাও এতিয়া প্ৰাইজটো পাহৰিছিলোঁ লাষ্টত ক'বলৈ প্ৰাইজটো মোক কেনেকুৱা দিব দিয়া ফাৰ্ষ্ট প্ৰাইজ কিমান আছিলে 20 টকা দিয়া কথা আছিলে কিন্তু 20 টকা দিয়া কথা আছিলে কিন্তু মোক কৈছিলে 300 টকা মোক পইচা দিব ফাৰ্ষ্ট মানে মোক বুলি নহয় মানে যোনে ফাৰ্ষ্ট হয় 300 টকা পইচা দিম বুলি কৈছিলে এতিয়া কৈছে 20 টকা কৃষ্ণ কি হ'ব নহয় কাহিখন এক নহ'ল যে সেইটো আচ্ছা চব তোৰ কাৰণে হয় বহাৰ লগত কাৰণে হয় তো এইবিলাক বাদ দিয়ক আহিব লগা চেলেঞ্জটো ধামাকা হ'ব আৰু তো আজি চেলেঞ্জটো ভাল লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ একদম কৰিব একেবাৰে নাপাহৰিব আৰু নতুনকৈ অহা বন্ধু বান্ধৱীসকলে মোক সাবস্ক্রাইব কৰি দিব আৰু ঘণ্টিটো এলাও কৰি দিব তো আহিব লগা ভিডিঅ'বোৰ মানে দিব তাকে আশীৰ্বাদ কৰিব আৰু তো আজিলে বাই বাই নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি দিলোঁ বাই তো লাভ ইউ গাইজ